তো হেল্ল' গাইজ ৱেলকাম টু মাই ইউটিউব চেনেল সঞ্জিত ফ্ৰম আছাম। আজি আমি যাব ওলাইছোঁ পথাৰত। এতিয়া চাব পাৰে চবে যাব ওলাইছে, দাদা মামী আৰু ভাইটি এইটো হা আৰু এইবিলাক একদম যোৱাৰ কাৰণে একদম ৰেডি, দুপৰীয়াৰ খানা চানা চব ৰেডি কৰি থৈ নাই। ইহঁতৰ ভাতো এইটো এতিয়ালৈকে কথা নকয়, এই দেখিছ খং উঠে। আপোনালোকে চাই থাকিব আমাৰ লগত, ভাল লাগিব। আৰু এনেকৈ হাতত একদম তালি টোপলা লৈ পুৰা আমি পথাৰলৈ বুলি ওলাই আহিলোঁ। ইয়াৰ পৰা বহুত দূৰ যাব লাগিব আমি পথাৰলৈ। আৰু ইফালে চাব পাৰে একদম বৌ একদম ৰেডি হৈ ওলাই আহিছে, দাদাৰ কাপোৰ পিন্ধি ওলাই আহিছে। ইয়াৰ পৰা আমি 15 মিনিটমান খোজ কাঢ়িব লাগিব। 15 মিনিট খোজ কঢ়াৰ পিছতহে আমি গৈ পাম তাতে। তো দোস্ত আমি যাই আছোঁ, কিন্তু এইটো চাওক, এইটো মেইন খানাটোৱে আমাৰ লগত আছে। আৰু ৰাস্তা চাওক না, ৰাস্তা। আৰু গাঁৱত এটাই প্ৰব্লেম যে বাৰিষা কালত ৰাস্তাবিলাক একদম বোকা হৈ থাকে চাওকচোন। কিন্তু সেই টাউনত গেলা গৰমত থকাতকৈ ইহঁতে ইয়াতে বহুত সুখত আছে। এই মস্ত গেলা গৰমত এই বাঁহৰ তলত ঠাণ্ডা ঠাণ্ডা হাৱা লৈ আড্ডা মাৰা যিটো ফিল না, সেইটো এই গাঁৱৰ ল'ৰাবিলাকেহে গম পায়। ইয়াতে আহি চাব এবাৰ, গাঁৱত আপুনি গম পাব। আৰু ইয়াক চাওক না, ই একদম পানীৰ জাৰটো মাথাত উঠাই লৈছে। আৰু ইফালে চাব পাৰে একদম গৰুবিলাক চবেই এতিয়া বান্ধি দিছে, মানে পথাৰৰ কাম চলি আছে না, কোনেও গৰু এৰি নিদিয়ে এতিয়া। আৰু সেইটো দেখা পাই আছে যে, সেইটো হ'ল আপোনাৰ বঙাইগাঁৱৰ নতুন ডিচি অফিচ। আপোনালোকে দেখা পাইছে আমি এতিয়া পাৰ হ'ম এইখনৰ নাম হৈছে সাকৈ। আপোনালোকৰ তাতে কি নাম হয় সেইটো আপুনি কমেণ্ট কৰি জনাব। সেইটো চাই লওক, একদম সেইটো নদীটো ভয় লাগি আছে অলপ, কিন্তু নতুন এক্সপিৰিয়েঞ্চ চাই লওক। মই তলে দি যাং দে। আৰু ভাইটিক মই মাতি আছোঁ বাৰে বাৰে, ই মানে অলপ বেছি ভয় কৰি আছে। দেখা পাইছে এইখনৰ অৱস্থা। আমি এইখন খোজকাঢ়ি যাই আছোঁ, একদম অলপ ভয় লাগি আছে, কিন্তু আপোনালোকক মই দেখাই আছোঁ। আমি সেই সাকৈখন পাৰ হৈ আহিলোঁ, আৰু পাৰ হৈ অহাৰ পাছত একদম আমাৰ পথাৰৰ নাজাৰা চাওক না, কি নাজাৰা। একদম এই পথাৰৰ ৰাস্তা চাওকচোন, এইবিলাক এনেকুৱা ৰাস্তা পাৰ কৰি আমি যাই আছোঁ। আৰু আমাৰ এই চেনিৰাম বাবাই যে কাৰ লগত কথা পাতি থাকে। চ' গাইজ আমি যাই আছোঁ এতিয়া সেই ঘৰটো তাতে, দেখিছে সেই ঘৰটো যে আছে, তাতে আমাৰ জেঠিয়ে ধান ৰুই আছে। আমি তাতে যাম এতিয়া। ৰাস্তা চাওক না দোস্ত, কি মজা। কিন্তু ইয়াতে যিবিলাকে মানে খেতি কৰে সিহঁতে জানে, ইমান সহজ নহয়। আপোনালোকে যেতিয়া আহিব পথাৰত তেতিয়া গম পাব। এবাৰ ফোন আহিছে। আৰু এনেকে বহুত দূৰ পথাৰৰ মাজেদি খোজ কাঢ়ি কাঢ়ি আমি একদম আমাৰ জেগাত আহি পালোঁ। কেনেকুৱা লাগি আছে? চ' গাইজ আপোনালোকে চাব পাইছে, এইবিলাক আমি এতিয়া দাঙি পিনে সেই তাতে লৈ যাম। এই তাতে মানে জেঠাই ৰৈ আছে, লৈ যাম। আপোনালোকে ভাবি আছে এইবিলাক ভাৰী নহয়, কিন্তু বম ভাৰী। আৰু সেইবিলাক দেখিবলৈ পাইছে বৌহঁতে পুৰা ধান ৰুই আছে। আৰু মই অলপ এই জেঠাৰ লগত হাঁচিনি মাৰি দিলোঁ। আপোনালোকৰ তাতে এইখনক কি কয় আপুনি কমেণ্ট ছেকশ্যনত জনাব। আমাৰ ইফালে এইখনক হাঁচিনি বুলি কয়। মানে আমাৰ কি হ'ল, যেতিয়া মানে হাল বোৱালে তাৰ বহুত পিছত ধান ৰুব লগা হ'ল, সেইকাৰণে মানে মাটিডোখৰ এনেকৈ হাঁচিনি মাৰি দিব লাগে। আৰু এইখন আমাৰ ভাইটিয়ে জাল বিটাইছিলে,
চাওক একদম মাছ পালোঁ আমি ইয়াতে মাছ চ' দোস্ত ইয়াতে বিধান শেষ হৈছে মই এতিয়া বিধান আনিবলৈ যাওঁ সেইটাতে বিধান আনিবলৈ যাম আপোনালোকে চাই থাকক আৰু আজি অলপ ৰ'দটো নাই ৰ'দটো থাকিলে পুৰা গৰম লাগে ৰ'দটো নাথাকাৰ কাৰণে আমি অলপ আজি শুকা পাইছোঁ নহ'লে বহুত গৰম লাগে এতিয়া থাকিব নোৱাৰি সেইকাৰণে সেইটো এনেকৈ টেংক বনাই থোৱা আছে এইটো দেখিছে গৰম লাগিলে ইয়াতে আহি অলপ ৰেষ্ট লয় চ' আপোনালোকে চাব পাৰে এতিয়া আমাৰ আহিছে চাহ আমি এতিয়া খাম চাহ চবে চাই থাকক একদম চাহ যোগাৰ কৰি আছে চবে এইটো আমাৰ জেঠি একদম বহি লৈছে চাহৰ ওচৰত একদম নিমকি খুৰমা লৈ খানা আৰু এইফালে একদম চাহ বাঢ়ি আছে পথাৰত চাহ খোৱা মজাই বেলেগ আৰু এই দাদাজনে পুৰা গৰম চাহ আৰু ব্ৰেড পুৰা খোৱা দেখাবলৈ আহিছে কেনে আৰু চবে আমি চাহ খালো এতিয়া আমাৰ দাই মাছ মাৰি আছে মাছ পাইছে আৰু বৌহঁতেও পুৰা মাছ মাৰাত ব্যস্ত হৈ গ'ল আৰু চবে একদম মাছ মাৰাত ব্যস্ত হৈ গ'ল চাব পাৰে মানে কামৰ মাজে মাজে অলপ ধেমালিও কৰিব লাগে তেতিয়া কামত মানে ভাগৰ নালাগে তো গাইজ আমি এতিয়া বহুত কাম কৰিলোঁ আৰু চবকে ভাগৰ লাগিছে আৰু এই দাদাজনে এইটো কি বনাইছে এইটো বোলে কিবা বুকে এইটো ধানৰ পথাৰেৰে বুকে লাগিছে আৰু এনেকৈ শুনা পালোঁ বৌয়ে আমাক পুৰা ভাত খাবৰ কাৰণে মাতি আছে এই ভাত খাব মাতি আছে আমাক চবকে চ' গাইজ বলক ভাত খাব লাগে আহক ভাত খাব লাগে আৰু এনেকৈ একদম দৌৰি আহি দেখিলোঁ পুৰা ভাতৰ যোগাৰ কৰি আছে আৰু ইয়াৰ অৱস্থা চাওক না ই যে কেইবাৰ গা ধুলে এই পথাৰত ইহে জানে আমাৰ খানা একদম ৰেডি হৈ গ'ল আমি এতিয়া খানা খাওঁ চলি আছে শাওণ মাহৰ কাৰণে চব একদম নিৰামিষ খাই আছে ঠিকে আছে না চ' গাইজ মোৰ ভাত খোৱা হৈ গ'ল একদম শান্তি পালোঁ ভাত খাই এইটো একদম জেঠা ভাত খাই আছে জেঠা কিবা লাগিব নালাগে এইফালে বৌ ভাত খাই আছে চবৰে মানে সাজবিলাক বেলেগ বেলেগ কোনোবাই কাঁহীত বৌ খাই আছে বাতিত আৰু বায়েতো একদম থিয় হৈ পুৰা খাই আছে নুডেলছ খোৱা দিছে নুডেলছ মামি এই ভাত খাই আছে কিন্তু জেঠি ভাত খোৱা হ'লে দে এইটো এটা জেঠি এই জেঠি ভাত খোৱা হ'ল না বাই অলপ দেৰিকৈ খাই আছে বেছিকৈ লৈছে চবেই ভাত খোৱা হ'লে আমি অলপ ৰেষ্ট কৰিম ৰেষ্ট কৰি পিনে ৰেষ্ট কৰাৰ পিছত আৰু অলপ কাম কৰিম তেতিয়া সন্ধিয়া হ'ব আৰু গুচি যাম আৰু সন্ধিয়া হ'লে আমি গুচি যাম আৰু এই বাইহঁতৰ মাইনাজনীও আহিছে পথাৰত ই মানে পথাৰত নামিব খুজি আছে কিন্তু নামিব নিদি আছে না পুৰা মানে মন চন বেয়া ইয়াৰ আৰু এই ভাইটিহঁতে চাওক না দাদাও আছে পুৰা গা ধুই আছে লাষ্ট টাইমত চ' গাইজ আমাৰ এতিয়া খেতিৰ কাম খতম হৈ গ'ল খতম হৈ যোৱাৰ পাছত আমি চবেই ইয়াতে গা ধুম 1 2 3 গো আৰু এই ভিনিক ক'লো আমাৰ লগত যাবলৈ কিন্তু ভিনি নাযায় বোলে কিয় বা নাযায় কওকচোন অলপ মানে কাম কৰিবলৈ ইচ্ছা যে গৈ আছে অলপ একদম আলি মানে 1000 আর কি মানে বান্ধিয়ে যাম আৰু আচ্ছা আপুনি আহিব সোনকালে আহিব আমি যাম বাই বাই আমি চবে গাঁও পাও ধুলো এতিয়া আমি যাব ওলাইছো ঘৰত একদম বহুত ভাগৰ লাগিছে ঘৰত যাই পিনে ভালকৈ গা ধুব লাগিব গা পা ধুই ৰেষ্ট কৰি শুব লাগিব আজিলৈ মানে বাই বাই